8 प्लस है। 8 प्लस कितना है का दाम? 8 प्लस का 8 प्लस वो 256 GB का है। हाँ। तो उसको पड़ेगा 18 तक पड़ेगा 17,000 प्लस 256 GB 256 GB मेमोरी 70,000 পাই যাব আৰু এইবিলাক OnePlus कितना है का ये OnePlus 10, 11, 12 अलग-अलग रेट पड़ता है। গুড মৰ্নিং মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মানে এটা ঠাইত যাম। ছেকেণ্ড হেণ্ড বস্তু পায়, এখন বজাৰ আছে ইয়াৰ পৰা 10 কিলোমিটাৰমান হয়। তাত যাম, ধুনীয়াকৈ ছেকেণ্ড হেণ্ড বস্তুবিলাক দেখুৱাম। মানে এখন ঘৰত যিমানবোৰ সামগ্ৰী পায়, টেবুলৰ পৰা আৰম্ভ কৰি কেমেৰা, মোবাইল ফোন সকলোখিনি পায়। তাত যাম, ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক আৰু। কোনফালৰ পৰা দোকানবিলাক গুচিব লাগিল আৰু বহুত দোকান আছে ইয়াত বা কি মাৰ্কেট লাগব ইয়াত বা নতুন ছেকেণ্ড চব বস্তু পায়। মোবাইল দোকানটো বহুত ভিতৰত হয়। মই যাই আছোঁ, এইবিলাক গলিয়ে গলি বহুত দোকান আছে একদম। এতিয়া মই বেলেগ ঠাই আহিলোঁ, এইটো মেজেষ্টিক বুলি কয়। মেজেষ্টিক মানে যিটো বস্তু বিচাৰি গৈছিলোঁ তাত নাই বোলে। ছেকেণ্ড হেণ্ড ড্ৰোন চাই আছোঁ মই, অলপ কম দামত যদি ভাল ড্ৰোন পাওঁ এতিয়া লৈ যাম মই এটা। তাকে চাই আছোঁ, তাত নাই সেইটো বস্তু, ইয়াতে থকা বুলি ক'ল। এতিয়া আহিলোঁ, ইয়াতে চাই লওক আৰু। আইফোনৰ কাৰণে বেষ্ট ষ্ট'ৰ হয় এইটো। ইয়াত বহুত আইফোন আছে, কম কম দামত দি আছে। আৰু যদি লয় বেংগলোৰত যদি আহে আপোনালোকে ল'ব পাৰে। এইটো মেজেষ্টিক দোকান কা নাম बोले भैया? NH मोबाइल से NH SC रोड गांधीनगर बैंक। इसका प्राइस कितना है भैया? 28,500 में मिल जाता है। এইটো প্ৰাইচ হ'ল 28,000। আপোনালোকে যদি লয় 28,000 দিব পাৰিব। ইয়াত বহুতবিলাক আছে, মই দেখাম এটা এটাকে দেখুৱাম। iPhone 6 है, iPhone 6 है ना जी, iPhone 6 भी है, iPhone 7 भी है, SE भी है, 6 प्लस भी है, 8 प्लस भी है। और iPhone का पूरा मॉडल मिलेगा हमारे पास। कितना है वो iPhone 8 का प्राइस? इसका तुम्हारा को 17,500 रुपये होता, 8 प्लस का 17,500। ये पूरा वन प्लस का मोबाइल, OnePlus पूरा कितना आएगा? पूरा मोबाइल वन प्लस का। ये पूरा अलग अलग दाम है, ये 10 के ऊपर 11, 12, 13 ऐसा पूरा अलग अलग है। এইবিলাক OnePlus 10ৰ পৰা পাই যাব আপোনালোকে, 10ৰ পৰা 20ৰ ভিতৰত পাই যাব। আৰু এইবিলাক কিমান আহিব? এইবিলাক আৰু এইপিনে বহুত আছে, এইপিনে ফোন বহুত আছে, চাৰ্জত লগোৱা আছে। এইবিলাক দেখাই আছোঁ। দেখাবলৈ এইবিলাক বহুত ছেকেণ্ড ফোন আছে, মই এটা এটা ধুনীয়াকৈ দেখাই আছোঁ। গতিকে ভিডিঅ'টো সকলোৱে চাই থাকক। ये दाम कितना आएगा? कौन सा ये आईफोन 8, 9, 10, 11, 12 ये आईफोन 8,000 পৰা পাই যাব আপোনালোকে। ধুনীয়া ধুনীয়া আইফোন। 8 प्लस है। 8 प्लस कितना है का दाम? 8 प्लस का 8 प्लस वो 256 GB का है। तो उसको पड़ेगा 18 तक पड़ेगा 17,000 प्लस 256 GB 256 GB मेमोरी 70,000 পাই যাব। আৰু এইবিলাক OnePlus कितना है का ये OnePlus 10, 11, 12 अलग अलग है। अलग रेट पड़ता है। ये पूरा तुम्हारा को सील्ड आता, ऑनलाइन में तुम्हारा को 13,500 रुपए है। अभी तुम्हारा कम से कम 10,500 रुपए में हमारे पास मिलता है। हमारे पास में होलसेल में हमारा 635 630 में है, C35 तो प्राइस कितना होगा? ये ऑनलाइन में तुम्हारे को 13,000 पड़ता है, हमारा दुकान में तुम्हें 10,500 पड़ता है। ये नया फोन है, এইটো নতুন ফোন হয়। আপোনালোকে এইটো এটা 13,000 হয়, এইটো 10,000ত এইটো দোকানত দি দিব। আৰু ইয়াত বহুতবিলাক আছে ফোন। এইটো স্যামসাঙৰ হয়, আল্ট্ৰা মোবাইল। দাম कितना आएगा इसका? इसका कितना पड़ेगा? ये कितना होगा? वो तुम्हारा को 42,500 होता, 42,000 1,30,000 का।
আৰু এইটো আইফোন আছে এইটো মডেল কোনसा मॉडल है ये 11 Pro Max 11 Pro Max मॉडल दिखा दीजिए भैया ಅಂಗಡಿಯಲ್ಲಿ ವಿಚಾರಿಸಿ ಸಿಕ್ಕಿದ್ರೆ ಪರ್ಚೇಸ್ ಮಾಡಿ Reno 6 Pro ತನಕ ಮಾಡೋಣ ಇಲ್ಲಿದ್ರೆ ಕೇಳ್ಕೊಂಡು ಬನ್ನಿ ಇಷ್ಟು ठीक है कितना है दाम इसका इसको पड़ेगा 35 40 तक पड़ेगा 2 GB का এইটো একদম নতুন হৈ আছে ব্ৰেণ্ড নিউ 35,000 পৰিব আইফোনতো পুৰা নহয় আৰু বহুত ধুনীয়া ফোন হয় 35,000 পাই যাব আৰু বহুত ফোন আছে ইয়াত আহিলে পাই যাব দোকানটোৰ নাম কৈ দিয়ক দোকানটোৰ নাম NH Mobile Shop NH Mobile Shop মেজেষ্টিক আৰু এইটো NH Mobile Shop হয় মেজেষ্টিকৰ কোনে ভিতৰত আছে এইটো আপোনালোকে আহিব পাৰে ইয়াত বেংগালুৰু কম দামত ভাল মোবাইল পায় আইফোনৰ কাৰণে বেষ্ট আৰু মোৰ ডিছক্ৰিপশ্যনত লিংক থাকিব দোকানটোৰ ফোন নাম্বাৰ থাকিব যদি আপোনালোকে আহে ইয়াত ল'ব পাৰে বিশেষকৈ ষ্টুডেণ্টবিলাকে আইফোন বিচাৰি থাকে ইয়াত আহে ধুনীয়াকৈ মোবাইলবিলাক ল'ব পাৰে তো ঠিক আছে भैया थैंक यू थैंक यू भैया थैंक यू फिर आएंगे मोबाइल लेने के लिए ठीक है दोस्तों के लिए ठीक है नेक्स्ट मैं होलसेल ज़्यादा बेच रहा रिटेल प्रोडक्ट कम है हमारा होलसेल में ज़्यादा देखो ये पूरा अभी होलसेल किया होलसेल का ऑर्डर किया पूरा बेच का पूरा होलसेल रेटत दे সেইটোৱে কল তো আহিব বাই বাই গুড নাইট $299 লং পেণ্ট 299 এইবিলাক লং পেণ্ট সস্তা আছে গোটেই মাৰ্কেট ঘূৰি শেষ কৰি দিলোঁ এতিয়া ৰুমত যাওঁ ভাগৰ লাগিল ইয়াৰ পৰা দূৰো আছে তো 1-1.5 ঘণ্টা লাগি যাব বাছত তো আৰু ড্ৰোন মাৰ্কেটত যোৱা নহ'ল ড্ৰোন কেমেৰাৰ দোকান আছে সেইপিনে ছেকেণ্ড ড্ৰোন হওক বা কেমেৰা হওক কিন্তু আজি নাযাওঁ আৰু ভাগৰ লাগি গ'ল আৰু টাইমো নাই হাতত নহ'লে ৰাতি হৈ যাব অকলে আহিছোঁ অকলে অলপ ভয় লাগে দেচোন অচিনাকি জেগা একো নাই ইয়াত বিন্দাছ টেনশ্যন নাই একো কোনো প্ৰব্লেম নাই ইয়াত তথাপিও দেচোন দে অকলে ভাল নালাগে ঘূৰি যিমান পাৰে ঘূৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ বাই বাই আৰু ইয়াত চাওক লেডিজ কণ্ট্ৰেক্টাৰ থাকে কৰ্মক লাজ কৰি লাভ নাই আজিৰ যুগত